মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ কাৰ্যালয়ৰ কক্ষত বন আৰু ৰাজহ বিভাগৰ ওপৰত আলোচনা। কাৰ্বি ছাত্ৰ সন্থা আৰু মিজুংবাসী ৰাইজে মিলি কৰিলে পথ নিৰ্মাণ। কলৈ গল নিৰ্বাচনৰ আগতে পথ নিৰ্মাণ ব্যৱস্থা কৰি দিয়া ডিফু বিধায়ক ৰংহাঙৰ প্ৰতিশ্ৰুতি। লাংচলিয়েটত মহিলাৰ মৃতদেহ উদ্ধাৰ। মৃত মহিলাগৰাকীৰ হত্যাকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো। মই সঞ্চয়িতা তেৰণপিয়ে। এতিয়া আহিছো প্ৰথমটো খবৰলে। বন আৰু ৰাজহ বিভাগৰ সীমান্তৱৰ্তী এলেকাত হ'বলগীয়া উচ্ছেদ কাৰ্য বিষয়ক কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নিজা কাৰ্যালয় কক্ষত 16 অক্টোবৰৰ দিনা আলোচনা বিলোচনা কৰে বন বিষয়া আৰু ৰাজহ বিষয়াসকলৰ সৈতে। এই গুৰুত্বপূৰ্ণ আলোচনাত পৰিষদৰ অধ্যক্ষ হৰেন সিং বে, বিধায়ক চুম ৰংহাংকে ধৰি কাৰ্যবাহী সদস্য যথাক্ৰমে জগত সিং ইংটি, ৰূপ সিং তেৰণ, খন সিং ৰংপি প্ৰমুখ্যে পৰিষদৰ সদস্য যথাক্ৰমে মঙ্গল সিং টিমুং, ৰিতেশ ইংহি, ৰাম সিং টিমুং আৰু বিভাগীয় সচিব নিৰলা ফাংচপি, সচিব দিলীপ তেৰণ, জিলা বন বিষয়া জগত ৰংপি, লং সিং বে প্ৰমুখ্যে বিষয়ববীয়াসকল উপস্থিত থাকে। খালু বালু খেলাকটিৰ তাল। নিৰ্বাচনৰ আগেয়ে বৃহত্তৰ মিজুং এলেকাৰ 7খন গাঁৱৰ ৰাইজক পথ নিৰ্মাণকে ধৰি বিভিন্ন চৰকাৰী আঁচনিৰে সাহায্য প্ৰদান কৰা হাজাৰ হাজাৰ প্ৰতিশ্ৰুতিৰ বৰষুণ এতিয়াও এটুপিও নাই মিজুংবাসীৰ ৰাইজৰ বাবে। নিৰ্বাচনৰ আগে আগে ডিফু বিধায়কে দিয়া বহু প্ৰতিশ্ৰুতি মিজুঙৰ গাঁওবাসীৰ বাবে মাথোন পৰিণত হ'ল এক বিৰাট প্ৰশাসনলৈ। কি বিধানসভা নিৰ্বাচন, কি পৰিষদৰ নিৰ্বাচন। প্ৰতিনিধিক বিজয় কৰি আৰোহণ কৰালে সিংহাসনত আৰু এতিয়া বৃহত্তৰ মিজুংবাসী ৰাইজে নিজৰ ঘৰত বহি থাকিবলগীয়া হৈছে। খালী হাতেৰে বন জংঘলেৰে আৱৰা একা বেকা পথেৰে জীৱন যাত্ৰা কৰি। আপোন হাত জগন্নাথ আপ্তবাক্যটিক ভালদৰে কাৰ্যত ৰূপায়ণ কৰিছে এইসকল ৰাইজে। চাওক, এইসকল ৰাইজে চৰকাৰলৈ বাট চাই চাই নিজৰ সময় নষ্ট কৰাতকৈ মিজুংবাসীয়ে কাৰ্বি ছাত্ৰ সন্থাৰ সহযোগত জপিয়াই পৰিল পথ নিৰ্মাণৰ কাৰ্যত। হাতে হাতে কোৰ দা লৈ ৰাইজে পথ নিৰ্মাণৰ কাৰ্যত লাগি গৈছে। কাৰ্বি ছাত্ৰ সন্থাৰ নেতা তথা সদস্যসকলৰ সৈতে মিজুং অঞ্চলৰ 7টা গাঁৱৰ ৰাইজে সহযোগ কৰে। কাট নিউজৰ দৰ্শকসকলক জনাবই লাগিব, টিভি স্ক্ৰীণত এতিয়া প্ৰত্যক্ষ কৰি থকা এই পথটি অসম চৰকাৰৰ তদানীন্তন পাৰ্বত্য উন্নয়ন মন্ত্ৰী তথা প্ৰয়াত চামসিং হানছেৰ দিনতে সজোৱা। constituency mate lumbajong IEM komatlo roton tiron komatlo mijunga sorbang non puanta mikichini la pula vela lapen sumrong hang mate dipu LAC constituency MLA sumrong hang stame kedam tang election por hola dak pina ana vote ke hang phanbang uwai phit stame piniani an stame alang lamcha ke pikang teng pen ke papleng la pu thek ponong lelang pusil non hejong la dak Mijung arada tumstami ningje pon ola sila bangsu alam chak komentus papleng po MPMLA timantan ni tumhantawadang kite isu ilang ading ana hemawe lang ki juna thayave dilitum lang silang pleng alang si no son bai khapot putin lasong sini tum junna pensieme matum ta no son tawadang pipen ni tum si kan si panevi ratan chilang policy tawada chipan po titak po aprang la alang li samsing hanse akai hut ifong tawar nungsemar pulpen ভিৰিকা যক্তা বিদ্যালয়। আজি কেইবা দশক জুৰি বৃহত্তৰ মিজুং ৰাইজে এই পথেৰে অহা যোৱা কৰি আহিছে। কেঁচা আলি বাদ দি কেইবা দশক জোৰা ৰ'দ বৰষুণত তেনে শোচনীয় অৱস্থা। যোৱা বিধানসভা নিৰ্বাচনৰ আগে আগে বিধায়ক চুম ৰংহাঙেও পথ নিৰ্মাণৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু নিৰ্বাচনত জিকি বিধায়ক হৈ যোৱাৰ পিছত পাহৰিলে বিধায়কগৰাকীয়ে। এই পথটিৰ নিৰ্মাণৰ সন্দৰ্ভত সাংবাদিকৰে হোৱা প্ৰশ্নৰ কথা বতৰাত মনৰ ভীষণ ক্ষোভ আৰু অভিমানত মিজুংবাসীয়ে পৰিষদৰ কাৰ্যবাহী সদস্য তথা লুম্বাজং সমষ্টিৰ জনপ্ৰতিনিধি ৰতন তেৰণক চিনি নাপাওঁ বুলি ব্যক্ত কৰে। কেমেৰা পাৰ্চন ষ্টেফান তেৰণৰ সৈতে ৰাকেশ জংফাৰৰ ৰিপৰ্ট, কাট নিউজ। ডিফু সদৰ আৰক্ষী থানাৰ অন্তৰ্গত লাংচলিয়েটত মহিলা মৃতদেহ উদ্ধাৰ। শুকুৰবাৰে মৃতদেহটি পকি কুৱাৰ পৰা উদ্ধাৰ আৰক্ষীৰ। এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা ধৃত আৰবিন্দ কুমাৰক স্বীকাৰোক্তিৰ লগতে
দেখুৱাই দিয়া মতে আৰক্ষীয়ে মৃতদেহ কোৱাটোৰ পৰা উদ্ধাৰ কৰে এইদৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই সমগ্ৰ ডিফু চহৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ঘটনাৰ বিৱৰণী মতে ৰেলৱে কৰ্মচাৰী মনিৰাম দাসৰ পত্নী নন্দা কন্যাক 22 অক্টোবৰৰ পৰা ঘৰৰ পৰা নিৰুদ্দেশ হোৱা বুলি সন্দেহ কৰা হৈছিল প্ৰথমে যদিও হিদিনা 8 বজালৈকে স্বামী মনিৰামে ফোনত নন্দাৰ হতে কথা বতৰাও হৈছিল কিন্তু তাৰ পিছত কোনো ধৰণৰ যোগাযোগ নহৈছিল অৰ্থাৎ যোগাযোগ কৰিব নোৱাৰিছিল তাৰ পিছত 26 অক্টোবৰৰ দিনা মনিৰামে থানাত পত্নী নন্দাৰ নিৰুদ্দেশ হোৱা বুলি প্ৰাথমিক এজাহাৰ দিয়ে ডিফু আৰক্ষী থানাত মনিৰামৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে নন্দাৰ হত্যাৰ সন্দেহত গ্ৰেপ্তাৰ কৰে ৰেলৱে একেলগে কাম কৰা সহকৰ্মী আৰবিন্দ কুমাৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীৰ জেৰাত ধৃত আৰবিন্দ নন্দাক হত্যা কৰাৰ কথা স্বীকাৰ কৰে আৰু যোৱা 5 দিনে কোৱাত পেলাই থোৱা নন্দাৰ মৃতদেহ আৰক্ষীক নিজে প্ৰত্যক্ষ কৰায় কিন্তু আৰবিন্দ কুমাৰে কি কাৰণেনো নন্দাক হত্যা কৰিলে এই কথা ধৃত আৰবিন্দক ভালদৰে জেৰা কৰিলে উলাই পৰাৰ সম্ভাৱনা আছে অটো দিনৰ শোষণ নিষ্পেষণৰ বিৰুদ্ধে এতিয়া অসহনশীল হৈছে হামৰেনবাসী এনএসি পথ ভালদৰে নিৰ্মাণ নকৰাৰ বাবে বাৰিষাত এজাক বৰষুণ হলে বোকাপানী কেবাটাও পুখুৰী সদৃশ খাল ডুঙেৰে ভৰা আৰু পথটিৰে এই অৱস্থাৰে কিমান যাতায়াত কৰিব 2 লেনযুক্ত বঠাতলাংছ হামৰেন কান্দুলি ৰাইজে পথ নিৰ্মাণৰ কাম পুনৰ আৰম্ভ কৰা দেখুৱাবলৈ জেচিবি আনি মাটি খন্দা কাম কিছু আৰম্ভ কৰিছিল কেই সপ্তাহ মানৰ আগতে কিন্তু এটা কাম কৰাৰ নামত ৰাইজক দেখুৱাবলৈ কৰিছিল মাত্ৰ নমুনাহে চাও আহক আমাৰ সাংবাদিকে পঠোৱা এই ৰিপৰ্ট বঠাতলাংছ হামৰেন কান্দুলি এনএসি পথ এয়া চাওক পথৰ নামত এজাক বৰষুণতে অধিকাংশ বোকা পানীৰে ভৰা খাল ডুং বিগত 2011 বছৰতে নিৰ্মাণ আৰম্ভ কৰা এই পথ প্ৰতিবাৰ বাৰিষা আহিলে বঠাতলাংছ হামৰেন কান্দুলিবাসী ৰাইজৰ বাবে এক ভয়ানক বেয়া সপোন যেন আহে কুশল পথৰ ব্যৱস্থা কৰি দিয়াৰ নামত যোৱা 6 বছৰৰ পৰা কৰি অহা নিষ্পেষিত শোষিত বঞ্চিত হামৰেনবাসী ৰাইজে ক্ষোভত ফাটি পৰি পথ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ দাবীৰে বিৰাট সমদল উলিয়াই 12 সামাজিক সংগঠনে সমদল কাৰ্যসূচীৰ অন্তত জিলা উপায়ুক্তৰ বিভিন্ন দাবী সম্পলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয় আৰু মহিলা সমিতি আৰু হামৰেন স্কুল আমি এই যুগৰ মিলি পেলাই এই ৰাস্তা বিষয়ে আমি আজি ধাৰণা কৰিবলগীয়া হ'ল আৰু আমাৰ দাবী হ'ল আজিৰ পৰা এই 20 দিনৰ ভিতৰত যদি এই ৰাস্তা আৰম্ভ নকৰে আৰু এই 2017 চনৰ ভিতৰত যদি এই ব্ৰিজখন যদি নকৰে আৰু এক নহয় তেনে আমি গোটেই হামৰেন ৰাস্তাটো ব্লক কৰি দিম আমাৰ কেএছএ পৰা আৰম্ভ কৰি আৰু হামৰেন মহিলা সমিতি কুৰিয়া হামৰেন ড্ৰাইভাৰ এছ'চিয়েশ্যন আৰু হামৰেন নীতি অক্ষৰ দাসক আৰু অল হামৰেন ষ্টুডেণ্ট আমি এই লগত মিলি পেলাই যদি 20 দিনৰ ভিতৰত যদি ৰাস্তাখন যদি আৰম্ভ নকৰে পুৰা ৰাস্তাটো ব্লক কৰি দিম উল্লেখ্য যে এনএসি পথ অহা 20 দিনৰ মূৰত নিৰ্মাণ সম্পূৰ্ণ কৰা পূৰ্বে নিৰ্দিষ্ট কৰা জুখতে পথ নিৰ্মাণ কৰাৰ বাবে দাবী উত্থাপন কৰে স্মাৰক পত্ৰখনত আৰু এই পথ নিৰ্মাণ কাৰ্য চৰকাৰে অহা 20 দিনৰ ভিতৰত নকৰিলে পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিছে 12 সামাজিক সংগঠনে কাৰ্বি স্বায়ত্তশাসিত জিলা পৰিষদৰ অধীনস্থ গড়কাপ্তানি বিভাগৰ খেৰণী উপসংমণ্ডলত কাম নকৰাকৈ লাখ লাখ টকাৰ ভুৱা বিলৰ নামত ধন আত্মসাৎ কৰাৰ গুৰুত্বৰ অভিযোগ কাৰ্বি ছাত্ৰ সন্থা আৰু কাৰ্বি জাতীয় সংগঠন লংৰি চাৰখাবে আমায়ে যুটীয়াভাৱে বৃহস্পতিবাৰে দিনৰ 2 বজাত খেৰণীৰ কৃষি পামৰ ডাক বাংলোত সংবাদমেল আয়োজন কৰে সংবাদমেলত কাৰ্বি জাতীয় সংগঠন নকবাৰে লংৰি চাৰ আমিৰ তৰফৰ পৰা পৰামৰ্শপতি সম্পাদক ক্ৰমে ধনীৰাম ইংটি ৰাম সিং ফাংচ প্ৰমুখ্য সদস্য যথাক্ৰমে পুলেশ্বৰ ইংহি হেমাৰী ইংটি মন সিং বে সিং তেৰা আৰু কাৰ্বি কৃষক সংগঠনৰ উপসভাপতি অবিনাশ ৰংহা সম্পাদক মোহন বে প্লেষ্টন ইংটি আৰু সংগঠনৰ ভাৰপ্ৰাপ্ত সম্পাদক দুৰ্গেশ্বৰ ইংটি উপস্থিত থাকে সংবাদমেলত কাৰ্বি কৃষক সংগঠনৰ উপসভাপতিয়ে কাৰ্বি স্বায়ত্তশাসিত জিলা পৰিষদ চৰকাৰৰ কাৰ্যবাহী সদস্য আৰু বিভাগৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ মাজত ভাল বুজাবুজিৰে মিলি ভগত হৈ পথ নিৰ্মাণৰ কামত ব্যৱহাৰ কৰিবলগীয়া টকা আত্মসাৎ কৰা বুলি গুৰুত্বৰ অভিযোগ তোলে জনতাৰ আপোনাৰ খেৰণী সাব ডিভিজন আছে
এই আন্দাৰত এই সাবডিভিজন আন্দাৰত মানে যিমানখিনি কাম কৰিছে পিডব্লিউডি পৰা আমি কাৰ্বি ফাৰ্মাৰ এছ'চিয়েশ্যন আৰু আমাৰ যিমানখিনি কাম কৰা চৰকাৰী কাম কৰা মিলি পেলাই আমি জাগাত আমি গৈ পেলাই চাইছোঁ তাতে যিমানখিনি কাম হ'বলগীয়া এই মতে কাম হোৱা নাই সেইকাৰণে আমি দাবী কৰিছোঁ যাতে এই বস্তুবিলাক প্ৰপাৰ ইনভেষ্টিগেশ্যন হ'ব লাগিব আৰু যোনে দুখী আছে এইবিলাক ৰাস্তা যোনে ইঞ্জিনিয়াৰ হওক বা SDO হওক বা SO হওক সিহঁতৰ অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে যিমানখিনি ফাৰ্মাৰ্ছ আছে আমি এইটোৱে কিবা কনচাৰ্ণক এইটোৱে আমি ৰিকুৱেষ্ট কৰিম যাতে ৰাস্তাবিলাক আমাৰ ফাৰ্মাৰ্ছ কাৰণে এইটো সুবিধা দিব লাগে যদিহে নহয় আমি ডেম'ক্ৰেটিক হিচাপে আমি এই প্ৰটেষ্টটো কৰিম গতিকে এই যিমানখিনি ইয়াত পৱন দাদা আৰু আপোনাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ পৱন দাদা SDO বিশ্বজিৎ চম যিমানখিনি তাৰ SO আছে সিহঁতক আমি দাবী কৰিছোঁ যাতে যিমানখিনি কাম হোৱা নাই এই বস্তুটো কাম হ'ব লাগে ইমিডিয়েটলি তেওঁলোকে আৰু কয় যে খেৰণী নেপালী গাঁৱৰ পৰা ফৰেষ্ট বজাৰলৈ যোৱা পথৰ ওপৰতো লাখ লাখ টকা কাম কৰা দেখুৱাইছে তেনেদৰে গড় কাপ্তানি বিভাগৰ খেৰণী উপ সংমণ্ডলৰ অধীনত বিভিন্ন পথ নিৰ্মাণত 2017-18 বৰ্ষত কমেও 3 কোটি টকাৰো অধিক ভুৱা বিল বনাই ধন আত্মসাৎ কৰিছে সেয়ে শীঘ্ৰে পথ পানীসমূহ নিৰ্মাণ নকৰিলে দুই সংগঠনে মিলি জংগী আন্দোলনৰ কাৰ্যসূচী ল'ব বুলি হুমকি দিছে পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে লৈছো চমু বাণিজ্যিক বিৰতি বৰ বেলেগ ধৰণৰ গোন্ধ আহি আছে যে জুতি লগা আসলতে ইয়াৰ আৰত কি আছে ইয়াৰ আৰত আছে কাঞ্চ সৰিয়হৰ তেল স্বাস্থ্যসন্মত বিশুদ্ধ আৰু সোৱাদযুক্ত Aturkimi outlet opposite LDRB Difu Karbi Anglong Assam 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ কাঞ্চ Assam Hills Small Industries Development Corporation pen Arniwang Hemalong akenang salahormu ason salam pontanglo lasenang tum Arniwang kenang sot kecu ason la penthesire alang hithi kulat along longpon ikji kang sirtang kijun alang tharwe alang theso alang kecu ajam tu tharmit aduk thelua kreng chitronola ukthor pen chenglok ongdung Hemalong akenang sot hormu longpon ikji আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে এতিয়া আগবাঢ়িছো পৰৱৰ্তী অংশলে পশ্চিম কাৰ্বি আংলঙৰ ডংকামুকাম থানাৰ অন্তৰ্গত ভেলাপাৰাত কিশোৰী ধৰ্ষণৰ প্ৰচেষ্টা কিশোৰী ধৰ্ষণৰ প্ৰয়াস কৰা লোকজনৰ নাম ৰাজীৱ চাংমা ঘটনা জনাজনি হোৱাৰ পিছ মুহূৰ্ততে ৩৬ বছৰীয়া ৰাজীৱ চাংমাক স্থানীয় ব্যক্তিসকলে মিলি ধৃত চাংমাক গুৰুলকৈ প্ৰহাৰ কৰে প্ৰাপ্ত বাতৰি মতে মেলেনিয়াম স্কুলৰ ১০ম শ্ৰেণীৰ ছাত্ৰী উৰ্মিলা ইংটিপি নামৰ কিশোৰী গৰাকীয়ে ৬ মহীয়া পৰীক্ষা দি নিজৰ ঘৰলৈ অহা বাটে আহি আছিল ঠিক সেই সময়তে কিশোৰী উৰ্মিলাই ২ সন্তানৰ পিতৃ ৰাজীৱ চাংমাই ধৰ্ষণৰ প্ৰয়াস কৰিবলৈ লয় যদিও কিশোৰী গৰাকীয়ে সুৰক্ষিতভাৱে পলাই আহিবলৈ সক্ষম হয় ঘটনাটোক উৰ্মিলাই লাজ বা ভয়ত লুকুৱাই নাৰাখি জ্যেষ্ঠসকলৰ আগত ব্যক্ত কৰে এক্সাম শেষ হোৱাৰ পৰা মই ঘৰ গৈছোঁ তাৰপিছত ৰাজীৱ চাংমাই মোক বাটতে পাইছে তাৰপিছত বেয়া কাম কৰিছে কোনটো স্কুল
মিলেনিয়াম কিমান ক্লাছ ক্লাছ 10 কথাখিনি জনাৰ পিছত একাংশ ব্যক্তিয়ে ৰাজীৱ চাংমাক বেয়াকৈ মাৰধৰ কৰে গণপ্ৰহাৰত বেয়াকৈ আঘাতপ্ৰাপ্ত হোৱা ৰাজীৱ বৰ্তমান ডংকামুকাম চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে জাসান ইংহিৰ ৰিপৰ্ট কাট নিউজ দিলাই আৰক্ষীৰ হাতত আটক গাড়ীসহ দুই দুধৰ্ষ গাড়ী চোৰ ডিমাপুৰ অভিমুখে গৈ থকা অৱস্থাত দিলাই আৰক্ষীৰ নাকা চেকিঙত ধৰা পৰে এই দুধৰ্ষ গাড়ী চোৰ প্ৰাপ্ত বাতৰি মতে দৈনন্দিন কৰ্তব্যৰ অংশ হিচাপে দিলাৰ নাকা চেকিঙৰ সময়ত AN72 H8755 একে নম্বৰৰ গাড়ী ডিমাপুৰৰ অভিমুখে গৈ থকা অৱস্থাত জব্দ কৰে জব্দকৃত গাড়ী দুখনৰ চালক কৃষিতেই জুসু ইউসুৱে নামৰ ব্যক্তি দুজনৰ লগতে কেজিৰি নামৰ এগৰাকী মহিলাক আৰক্ষীয়ে আটক কৰে আৰক্ষীৰ জেৰাত গাড়ী দুখন চুৰ কৰি অনা বুলি স্বীকাৰ কৰে দিলাই আৰক্ষী থানাত ধৃত তিনিওজনৰ বিৰুদ্ধে গোচৰ আৰক্ষীয়ে ৰুজু কৰি আজি তিনিওকে ডিফু ন্যায়িক আদালতত হাজিৰ কৰোৱা হয় আৰু চুৰাং গাড়ী দুখন দিলাই আৰক্ষী থানাত থৈ দিয়া হৈছে আনন্দ টেৰাঙৰ ৰিপৰ্ট কাট নিউজ একাংশ চৰকাৰী বিষয়া তথা কৰ্মীৰ দায়িত্বহীনতা তথা গাফিলতিৰ বাবে কোনো ব্যক্তিৰ জীৱন তথা কেৰিয়াৰ শেষ কৰি দিব পাৰে এনে বহু নজিৰ কেতিয়াবা প্ৰত্যক্ষ কৰিছো আৰু শুনিছো কিন্তু ইয়াত কোনো ব্যক্তি বিশেষৰ নহয় এখন গাঁৱৰ ৰাইজৰ জীৱন যাপনৰ পথ ৰুদ্ধ কৰাৰ দৰে ঘটনা ঘটিছে পশ্চিম কাৰ্বি আংলঙৰ ঠাসকাই নামৰ গয়া ৰাইজৰ হয় ভোটাৰ আইডিত গাঁৱৰ নাম ভুল হৈ ঠাসকাইৰ ঠাইত প্ৰকাশ পাইছে ষ্টাছাকাই ভাবক চৰকাৰী বিষয়াৰ এনে গাফিলতিয়ে পিছপৰা গয়া ৰাইজক কেনে হাহাকাৰ অৱস্থাত পেলাই দিছে বঠাটলাংছ বিধানসভা সমষ্টিৰ অন্তৰ্গত আমৰেং পৰিষদীয় সমষ্টি এলেকাত আছে এই ঠাসকাই নামৰ গাঁওখন নিৰ্বাচন আয়োগৰ নিৰ্দেশ মতে নামৰ তালিকা প্ৰস্তুত কৰা কাৰ্য সম্পাদনৰ সময়ত এই গাঁওখনৰ নাম ঠাসকাইৰ ঠাইত হ'ল ষ্টাছাকাই যাৰ বাবে এইখন গাঁৱৰ দুখীয়া ৰাইজে এতিয়া বিভিন্ন চৰকাৰী আঁচনি যোগে সাহায্য প্ৰাপ্তিত বাধা হৈছে অলপতে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত দৰিদ্ৰ সীমাৰেখাৰ ভিতৰত থকা মহিলা হিতাধিকাৰীসকলক প্ৰদান কৰি ঠক্স ৰন্ধন গেছৰ পৰা বঞ্চিত হ'ল গাঁওবাসীয়ে হাতে হাতে BBL কাৰ্ড থকা সত্ত্বেও 100কৈও অধিক গয়া ৰাইজে কেৱল গাঁৱৰ নাম ভুলকৈ প্ৰকাশৰ বাবে এইদৰে বঞ্চিত হ'বলগীয়া হ'ল election commission panasi lidam delone mate bialu dom si claim ke thelone mate ka claim am ka pechun chelone sita labang solong yongdung thaskai rat tumobang nilifan nang pacheni lo ang akar hang dun pen labang so card long ame thang ajaref bo haisi bang tu metang card chesemarlo lasi nili chuningri labang sola bialu tum doan fanstame arong tin in arong fanstame la voter ID bank kasi marpi ke pecok lim di fansi tuning rilo athema labang so voter ID pen si nona por mang documents mandet lasi kyong dung ra datam la documents ke chok che join ni pen kyong dung warsai cholong de krelo ঠিক তেনেকৈ APDCL আসনি যোগে সোলাৰ লাইট প্ৰাপ্তিৰ পৰাও বঞ্চিত হ'ল এই সকল ৰাইজ কিন্তু প্ৰশ্ন হয় এই ক্ষেত্ৰত ভুল কাৰ ব্লক পৰ্যায়ৰ বিষয়া ৰাজেন্দ্ৰ তেৰাঙৰ নে জিলা নিৰ্বাচনী আয়োগৰ কাৰ্যালয়ৰ যি কি নহওক ব্লক পৰ্যায়ৰ অফিচাৰ ৰাজেন্দ্ৰ তেৰাঙৰ ভুলৰ বাবে হল গাঁৱৰ ৰাইজৰ এই দশা হেয়া ক'বই লাগিব এনে পৰিপ্ৰেক্ষিতত ৰাইজৰ দাবী যে ব্লক অফিচাৰ ৰাজেন্দ্ৰ তেৰাঙৰ ভুলৰ বাবে দুখীয়াৰ ৰাইজৰ এই দশা হোৱা বাবে এই দশাৰ পৰা উদ্ধাৰৰ দায়িত্ব অফিচাৰ ৰাজেন্দ্ৰ তেৰাঙে ল'ব লাগিব বুলি দাবী কৰিছে গয়া ৰাইজে আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্চয়তাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ